কমলো যাম্বা এইবিলাক কথা কয় দেই তো মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাৰ্ম কৰিব পাৰিব সেইটো মই কেতিয়াও ভাবা নাই জিএছপিয়ে যদি আমাক সহায় কৰিব বিচাৰে আমি আদৰি ল'ম বাছ প্ৰথম কাৰ্যসূচী হিচাপে বিটিচি ছেক্ৰেটাৰিয়েটত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ এই বিটিচি চুক্তিৰ দ্বাৰা দি বিটিচি অঞ্চলত কি হৈছে হোৱা নাই চবে জানে 2624 যিটো মাৰ্চাৰ্ছ সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাই আছো ৰাজনীতি একো নহয় 2025ত বিপিএফ দল হিচাপে অকলে নিৰ্বাচন খেলিব আৰু বিপিএফে চৰকাৰ গঠন কৰিব এই শান্তি চুক্তিত এনডিএফবিয়ে ইনভলভ আছে এনডিএফবিৰ কেডাৰ বা লিডাৰসকলে জেলৰ পৰা একো নহয় খাম্পা হওক চন্দন হওক বা কোনোবাই হওক একো কৰিব নোৱাৰে বিটিচিত একো কৰিব নোৱাৰে বিটিচিত মই আছো মই কাম কৰি যাম আৰু ৰাইজ আছে কাকো ভয় কৰা মানুহ নহয় মই আৰু মই চিন্তাও কৰা নাই বিটিচিত যে কিবা নষ্ট হ'ব মই ভাবাই নাই আজি হ'ল 23rd বডোলেণ্ড ডে 23rd বডোলেণ্ড ডে এইটো আমি প্ৰথম কাৰ্যসূচী হিচাপে বিটিচি ছেক্ৰেটাৰিয়েটত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ ইয়াৰ পিছত আমি নেশ্যনেল ফ্লেগ আমি হইষ্ট কৰিছোঁ ইয়াৰ পিছত আমি এতিয়া 2624 যিটো মাৰ্চাৰ্ছ সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাই আছো ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিং হ'ব যেন হওক এইটো যিটো বিটিচি চুক্তি সেইটো ঐতিহাসিক চুক্তি কনষ্টিটিউচনেল আৰু চবে জানে এই বিটিচি চুক্তিৰ দ্বাৰা দি বিটিচি অঞ্চলত কি হৈছে হোৱা নাই চবে জানে মই ক'ব লগা একো নাই আৰু এই চুক্তিত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে সেইটো চবে জানে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা সঁহাৰি পাইছোঁ অসমীয়াই হওক বেংগলী হওক নেপালী হওক ৰাজবংশী হওক বা আদিবাসী হওক বা নাথযোগী হওক বা চত্ৰধৰে হওক সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সঁহাৰি পাইছোঁ সহায় পাইছোঁ সেইকাৰণে আমি 2003 চনত 10 ফেব্ৰুৱাৰীত সেই চুক্তিটো আমি কৰিব পাৰিছোঁ আৰু সকলোৰে অৱদান আছে আৰু এই চুক্তিৰ দ্বাৰা দি আমি বিটিচি অঞ্চলত কি কৰিব পাৰিছে পৰা নাই চবে জানে আৰু আমি চবকে সন্মান কৰোঁ আৰু ভৱিষ্যত যাতে আমি আকৌ ইয়াতকে আৰু যাতে বেছি কাম কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ কথা সেইটোৱে ৰাজনীতি একো নহয় 2025ত বিপিএফ দল হিচাপে অকলে নিৰ্বাচন খেলিব আৰু বিপিএফে চৰকাৰ গঠন কৰিব এইটো 100% খাটাং ইয়াত কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে বিটিচি চুক্তিৰ পিছত বিটিআৰ চুক্তি আৰু পুনৰ হৈছে বিটিআৰ চুক্তিত এইটো একো নাই এইটো পিচ এগ্ৰিমেণ্ট ইয়াত কোনোবা দফাটো যে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো নাই খালি একটাই আছিল যে যেহেতু ইয়াত এই শান্তি চুক্তিত এনডিএফবিয়ে ইনভলভ আছে এনডিএফবিৰ কেডাৰ বা লিডাৰসকলে জেলৰ পৰা ওলাব লাগিছিল বা ইহঁতৰ কেছটো শেষ হ'ব লাগিছিল সেইটোৱে আছে বেলেগ একো নাই বেলেগ একো নাই ইয়াত আপোনালোকেই জানে কথা সেইটোৱে জিএছপিৰ লগত কিবা বুজাবুজি হৈছে নেকি ছাৰ কাৰো লগত বুজাবুজি হোৱা নাই আমি আলোচনা কৰিম জিএছপিয়ে যদি আমাক সহায় কৰিব বিচাৰে আমি আদৰি ল'ম বাছ খাম্পায়ে ইউপিপিএলত যোগদান কৰি কালেক্টিভ ডিচিশ্যন নোহোৱাৰ কাৰণে আহিছে বুলি কৈছে এইটো খাম্পাৰ কথা আজিৰ দিনত 15 বছৰ 17 বছৰ আমি চৰকাৰ চলাই আহিছোঁ একেলগে খাম্পাৰ কথা এইটো খাম্পাই বা কি চিন্তা কৰি গৈছে মুঠতে খাম্পায়ে আমাৰ কাৰণে যে কিবা হাৰ্ম কৰিব পাৰিব সেইটো মই কেতিয়াও ভাবা নাই একো কৰিব নোৱাৰে মই আছো স্যাৰ যেহেতু কৈছে কিবা যোগাযোগ আছে প্ৰমোদ বড়ো যোগাযোগ নেকি স্যাৰ তেওঁলোকে কাৰ লগত তেনেকে দলৰ মাজতে একো আনিব নোৱাৰে একো নহয় খাম্পা হওক চন্দন হওক বা কোনোবাই হওক একো কৰিব নোৱাৰে বিটিচিত একো কৰিব নোৱাৰে বিটিচিত মই আছো মই কাম কৰি যাম আৰু ৰাইজ আছে কাকো ভয় কৰা মানুহ নহয় মই আৰু মই চিন্তাও কৰা নাই বিটিচিত যে কিবা নষ্ট হ'ব মই ভাবাই নাই খাম্পা কৈছে কিবা ক্ষতি হ'ব নেকি চবে ভাবি আছে কিন্তু ক্ষতি নহয়
আৰু কাম্পাটো মই কৈছো প্ৰমোদে মোৰ লগত যোগাযোগ কৰিছিল হয় এইটো লৈ যা বুলি কৈছো মই সেইটোৱে ছাৰ এতিয়ালৈকে 2 লাখ এপ্লিকেশ্যন কৰিছে এইটো এপ্লিকেশ্যন দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট আৰু আছে বহুত হৈছে আৰু আহিব সংখ্যাটো কিমান ছাৰ সংখ্যাত 40টা সমষ্টিত 120 হৈছে 120 হৈছে তাৰ আগতে 17টা পাই প্ৰকাশ কৰিব পাৰিলে অসুবিধা হৈছিল এইবাৰ সিচুৱেশ্যন সব সময় একে নাথাকে আপোনালোকে চাওক আপোনালোকক মই দেখাই দিম ইউপিএফে চৰকাৰ কৰিব ইউপিএফে চৰকাৰ নকৰে ইউপিএফে আজি চৰকাৰ নহব সেইটো গম পাই আছে প্ৰমোদ বৰাই সেইকাৰণে হাহাকাৰ লাগি আছে কিবা কিবি বকি আছে কিন্তু চৰকাৰ বিপিএফে কৰিব আপোনালোকে নিশ্চিন্ত থাকক আগৰ নিচিনা আপোনালোককো মই ফেচিলিটি দিম দে চিএম ছাৰে কৈছে এইটো ছেপ্টেম্বৰত হ'ব ইলেকশ্যন নাই এইটো ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয় সেইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা ছেপ্টেম্বৰ হলেও বিপিএফে চৰকাৰ বনাব এপ্ৰিল মাহত কৰিলেও বিপিএফে চৰকাৰ কৰিব সেইটোৱে ছাৰ আপোনাৰ আকৌ বা নাই যাব পাৰে মইতো যোৱা নাই আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান MLA মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে তথাপিও একো হোৱা নাই আমাৰো যাব পাৰে কোনোবা যোৱাৰ কোনো আপত্তি নাই কিন্তু মই আছো আপোনাৰ বোলে নমিনেশ্যন দিবলৈ মানুহ নাথাকা হ'ব পিছত প্ৰমোদ বৰাই কৈছে প্ৰমোদ যাম বা এইবিলাক কথা কৈ দেই তো